हेलो स्टूडेंट जेहेतु तुम्हारे अहा 27 तारिख तुम्हारे एमडीसी एग्जाम आसे तो एमडीसी जिन क्वेश्चन पेपर आसे 2024 बर्गर সেইখন তোমালোকৰ আগত আজি সলিউশন কৰি দেখাম তো ইয়াৰ পৰা বহুতে কমন পৰিব তো তাৰ কাৰণ তোমালোকে এটো চাব লাগিব তো তোমালোকে যেহেতু দেখিবলৈ পাইছা যে 2024 মাল্টি ডিসিপ্লিনারি কোর্স চমুকৈ এমডিসি যেটো হও আৰু পেপাৰ কোডটো তোমালোকে চাইলে পেপাৰ কোড দিয়া আছে হিউম্যানিটিজ এন্ড সোশ্যাল সায়েন্স টু ডেমোক্রেসি এন্ড পিপল রাইটস তো তোমালোকৰ যেটো এমডিসি ডেমোক্রেসি এন্ড পিপল রাইটস তো যিখন পেপার আছে যিখন সাবজেক্টৰ নাম তো সেই সাবজেক্টৰ যেহেতু কোশ্চেন পেপার সলিউশন কৰি দেখাম তো ফুল মার্কস 45 টাইম 2 আওয়ার্স তো 2024 বৰ্ষত বা যোৱা বৰ্ষত যেহেতু 45 মার্কসৰ এক্সাম হৈছে আৰু টাইম দিয়া আছিল 2 ঘণ্টা তো তোমালোকৰ ঠিক তেনেদৰে হ'ব তোমালোকৰ 45 মার্কসৰ হ'ব আৰু তোমালোকৰ টাইম 2 আওয়ার্স থাকিব বা 2 ঘণ্টা থাকিব তোমালোকৰ এক্সাম তো তাৰ পিছত দিয়া আছে যে প্ৰথম 1 নম্বৰৰ কোশ্চেনত দিয়া আছে যে আনসার দ্য ফলোইং এজ ডাইরেক্টেড বাট তলত দিয়া বৰ নির্দেশন অনুযায়ী উত্তর দিয়া 5 * 5 = 5 তো 1 নম্বরে প্রশ্ন 5টা আইছে তো 5টা টোটাল লিখিব লাগিব তো তোমালোকৰ 1 নম্বরে প্রশ্ন 5টা আইব তো প্রথম যেটো 1 নম্বৰৰ এই নম্বৰটো দিয়া আছে যে দা টার্ম ডেমোক্রেসি ওয়াজ ইউজড ফর দা ফার্স্ট টাইম বাই তো এসএমএস দিয়া আছে যে গণতন্ত্র প্রতি শব্দটো প্রথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল তো 1 নম্বৰটো দিয়া আছে যে হেরোডোটাস তার পিছত দিছে 2 নম্বৰ অপচনত দিছে প্লেটো তার পিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্নত কি দি আছে এখানে তোমালোকে চাই লোৱা যে 3 নম্বৰ অপচনত দি আছে যে এরিস্টটল আৰু 4 নম্বৰ দি আছে যে গ্লুকন ইয়াত কোৱা আছে চয়েস দা কারেক্ট অপশন শুদ্ধ বিকল্পটো বাছি উলোৱা তো তোমালোকৰ এটো শুদ্ধ যেটো শুদ্ধ হ'ব এটো তোমালোকৰ বাছি উলিয়াবলৈ কৈছে তো ইয়াৰ আনসারখন হ'ব তোমালোকৰ প্ৰথমটো যেটো দি আছে হেরোডোটাস তো এর উত্তরটা হবে যে হেরোডোটাস প্রথম 1 নম্বর অপশনটো তার পিছত তোমালোকৰ যে দ্বিতীয় নাম্বাৰটো দি আছে 1 নম্বৰৰ বি নম্বৰ যেটো প্ৰশ্ন হ'ব বি নম্বৰ প্ৰশ্নটো হল যে রাইট দা ফুল ফর্ম অফ এমজিএন রেখা এমজিএন আর ই জি এর সম্পূর্ণ রূপটো লিখা তো এর আনসারটো হ'ব যে তোমালোকৰ আনসারখন তোমালোকে শুনি লোৱা তো আনসারটো হ'ব যে মহাত্মা গান্ধী ন্যাশনাল রুরাল এমপ্লয়মেন্ট গ্যারান্টি অ্যাক্ট এর সম্পূর্ণ রূপটো হল এইখন আছিল তো তোমালোকে এটো চাবা তার পিছত সি নম্বৰটো দিয়া আছে যে সি নম্বৰটো হল যে ভৌগোলিক সংলগ্নতা এখন যুক্তরাষ্ট্ৰীয় সফলতাৰে কাৰ্যকৰীকৰণৰ এক অন্যতম অত্যাৱশ্যকীয় শর্ত হয় নে নহয় লিখা তো কোনটো শুদ্ধ নে অশুদ্ধ হেতু তোমালোক কৈছে ভৌগোলিক সংলগ্নতা এখন যুক্তরাষ্ট্ৰীয় সফলতাৰে কাৰ্যকৰীকৰণ এক অন্যতম অত্যাৱশ্যকীয় শর্ত তো আনসারটো হ'ব হয় তো হ'ব যে হয় তাৰ পিছত ডি নম্বৰটো দিয়া আছে যে যেহেতু তোমালোকৰ 5টা কোশ্চেন আহিছে 5টা 1 মাৰ্কৰ তো ডি নম্বৰটো দিয়া আছে যে ভাৰতবৰ্ষ শিক্ষাৰ অধিকাৰ আইনখন কেতিয়া গ্ৰহণ কৰা হৈছিল তো এইখন প্ৰশ্ন তোমালোকৰ এই বৰ্ষৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট হয় তো আনসারটো হ'ব যে 2009 চনত ভাৰতবৰ্ষ শিক্ষা অধিকাৰ আইন গ্ৰহণ কৰা হৈছিল কিমান চনত 2009 চনত তাৰ পিছত তোমালোকৰ যে ই নম্বৰটো দিয়া আছে তো ই নম্বৰ হেকৰ 1 নম্বৰৰ যেটো হেকৰ প্ৰশ্ন তো দিয়া আছে বৰ্তমানৰ প্ৰত্যক্ষ গণতন্ত্ৰত ভৰ্তি থকা একমাত্ৰ দেশখন হল তো খালিঠাই পূৰণ কৰা তো খালিঠাই পূৰণ কৰিবলৈ কৈছে তো বৰ্তমান প্ৰত্যক্ষ গণতন্ত্ৰ ভৰ্তি থকা একমাত্ৰ দেশখনৰ নাম কি তো নামটো হল যে সুইজাৰল্যান্ড তো বৰ্তমান প্ৰত্যক্ষ গণতন্ত্ৰ ভৰ্তি থকা একমাত্ৰ দেশখনৰ নাম হল যে সুইজাৰল্যান্ড তো এইবিলাক আছিল তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো তো এইবিলাক তোমালোকে শিকি যাবা তাৰ পিছত যে 2 নম্বৰত দিয়া আছে যে 2024 বৰ্ষৰ যিখন কোশ্চেন পেপাৰ আছে আনসার এনি 5 অফ দা ফলোইং তলত দিয়া বৰ যিকোনো 5টা উত্তর লিখা 2 * 5 = 10 তো 2 মার্কৰ 5টা প্ৰশ্ন আহিছে 2 মার্কৰ 5টা টোটাল 10 মার্কৰ তো তোমালোকৰ 8টা প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত তোমালোকৰ 8টা নহয় 10টা প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত তোমালোকৰ 5টা প্ৰশ্ন লিখিব লাগিব টোটাল 10 মার্ক 2 মার্কৰ কৈ তো প্ৰথম যেটো আছে যে যুক্তৰাষ্ট্ৰৰ এটা মৌলিক বৈশিষ্ট্য উল্লেখ কৰা তথ্য জনাৰ অধিকাৰ আইনৰ এটা উদ্দেশ্য উল্লেখ কৰা উদাৰনৈতিক গণতন্ত্ৰৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা অংশগ্ৰহণ আৰু প্ৰতিনিধিত্বৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা যেটোবিলাক প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন আহিছে তো এইবিলাক তোমালোকৰ শিকিব লাগিব ইয়াৰ পৰা তোমালোকৰ কমন থাকিব তোমালোকৰ এই বৰ্ষৰ কাৰণে তো তোমালোকৰ যেহেতু 10টা প্ৰশ্ন দিয়া আছে 10টা প্ৰশ্ন কিনে তোমালোকে চাই লোৱা আনসার কিনে তোমালোকক দিয়া আছে আগতে তোমালোকে কোশ্চেনটো চাই লোৱা 3 নম্বৰত দিয়া আছে যে আনসার এনি 4 অফ দা ফলোইং 5 * 4 = 20 তলত দিয়া যিকোনো 4টা উত্তৰ লিখা 5 মার্কৰ 4টা আহিব তো 5 মার্কৰ 4টা টোটাল 20 মার্কসৰ আহিব 5 মার্কৰ তো 5 মার্কৰ 4টা তো তোমালোকৰ এন থাকিব যে 5 মার্কৰ 4টা লিখিবলৈ আহিব
তো যেনে দিয়া আছে প্ৰথম যে অধিকাৰ আৰু গণতন্ত্ৰৰ মাজৰ সম্পৰ্ক বিষয়ে চমুকৈ আলোচনা কৰা, যেহেতু এইটোৰ এনসাৰ ইতিমধ্যে আলোচনা কৰিছো। তাৰপিছত বি নম্বৰটো যে তথ্য জনাৰ অধিকাৰ আইনৰ ওপৰত এটা চমুটকা লিখা, গণতন্ত্ৰৰ বিৰোধ কিয় দৰকাৰ, গণতন্ত্ৰৰ বিৰোধ কিয় দৰকাৰ চমুকৈ আলোচনা কৰা। তাৰপিছত দিয়া আছে যে সংবিধান দেশৰ সৰ্বোচ্চ আইন চমুকৈ ব্যাখ্যা কৰা, প্ৰত্যক্ষ গণতন্ত্ৰৰ ওপৰত এটা চমুটকা লিখা, যেহেতু এইবিলাক প্ৰশ্ন যে 5 নম্বৰী প্ৰশ্ন আহিছিল। তো তোমালোকে এইবিলাক চাই লোৱা আগতে, তাৰপিছত তোমালোকে এনসাৰখিনি তোমালোকে চাই লোৱা। তো সম্পূৰ্ণ তোমালোকে 5 নম্বৰখিনি তোমালোকে চাই লোৱা। 4 নম্বৰ দিয়াত আছে যে এনসাৰ এনি ওৱান অফ দ্য ফ্লোয়িং, তলত দিয়া হ'ব যিকোনো এটা উত্তৰ লিখা। তো তোমালোকৰ 10 মাৰ্কৰ এটা আহিব 10 × 10 = 10। তো তোমালোকৰ 10 মাৰ্কৰ এটা আহিব, এটা লিখিব লাগিব। তো 10 মাৰ্কৰ তোমালোকৰ 4টা প্ৰশ্ন দিয়া থাকিব, তাৰ ভিতৰত তোমালোকৰ এটা লিখিব লাগিব। তো কেনেধৰণৰ প্ৰশ্ন আহিছিল, তো প্ৰশ্ন তোমালোকে 4টা শিকি যাবা, ইয়াৰ পৰা তোমালোকে কমন পাবা, মোস্ট ইম্পৰ্টেণ্ট হয় 4টাই প্ৰশ্ন, তোমালোকে 10 নম্বৰ প্ৰশ্নৰ কাৰণে শিকি যাবা। তো এনসাৰখিনি তোমালোকে যে চাই লোৱা, যে এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে PDF সহকাৰে, তাৰ পৰা তোমালোকে এনসাৰখিনি চাই ল'বা। তো এইবিলাক আছিল তোমালোকৰ যিটো MDC সাবজেক্টৰ নাম আছে ডেমক্ৰেসি এণ্ড পিপল ৰাইটছ। তো যিখন সাবজেক্ট আছে MDC, সেই সাবজেক্টৰ কোশ্চেন পাবা যোৱা বৰ্ষৰ। তো ইয়াৰ পৰা বহুতে কমন পাবা, তো এইখিনি তোমালোকে ফলো কৰিব লাগিব, এইখিনি চাবা। তো ভিডিঅ'টো ইমানেই আছিল, ভিডিঅ'টো তোমালোকে বন্ধু বান্ধৱীৰ লগত বেছি শ্বেয়াৰ কৰি দিয়া। তো ভিডিঅ' সেইটোলৈ চাই থকাৰ বাবে তোমালোক ধন্যবাদ জনাওঁ।